What's up, my YouTube family? This is Bishop Dullo from Bishop Fitness Freak. আজি যোনটো মোৰ ভিডিঅ' এইটো অলপ বেণ্ড অভাৰছ মিষ্টেক্স হয়। বহুতে আহে বেণ্ড অভাৰছ বহুত বেলেগ টাইপৰ বেণ্ড অভাৰছ মাৰে, কিছুমানে পেৰেলেল মাৰে, কিছুমানে 45 এংগেল মাৰে। বলক আপোনাৰ আজি বেণ্ড অভাৰৰ পাৰফেক্ট মিষ্টেক্সবিলাক দেখাওঁ, কি মিষ্টেক্স হয় আপোনাৰ পষ্টাৰ্ছৰ পৰা গ্ৰিপিঙৰলৈকে চব আপোনাৰ মিষ্টেক্স দেখাম আজি। বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ' যদি মোৰ চাই ভাল পাই থাকে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এইটো বহুত ফ্ৰী হয়, সবাই ছাবস্ক্ৰাইব কৰিব যাতে মোৰ ফিটনেছৰ ভিডিঅ'জবিলাক আপোনালোকে আগতে পায়। তো বলক আমি ভিডিঅ' ষ্টাৰ্ট কৰোঁ। So friends, আমাৰ যোনটো সব জিমত আহাৰবে মিষ্টেক্স কৰে বেণ্ড অভাৰৰ মাৰতে সেইটো হ'ল আপোনাৰ পোষ্টাৰটো আপোনাৰ মেইন হয়। সবতে পোষ্টাৰটো মিষ্টেক্স কৰে বহুতে। সো পোষ্টাৰ হ'ব আপোনাৰ লেগছ অলপ গেপ হ'ব, শোল্ডাৰ পজিশ্যন লেগছ হ'ব, এণ্ড আপোনাৰ যোনটো বেক হয় বেকটো প্ৰায় শোল্ডাৰ ব্লেছ আপোনাৰ ৰিট্ৰেক্ট থাকিব। এইটো মুভমেণ্ট হ'ব আপোনাৰ শোল্ডাৰ ব্লেছ ৰিট্ৰেক্ট থাকিব। তো বলক মই আপোনাৰ বেণ্ড অভাৰটো মাৰি দেখাওঁ। আপোনাৰ এবডমিনছ এংগেজ থাকিব, এবছ ফুলি কোৰ এংগেজ থাকিব, and hold to all gap, shoulder position ধৰিব, elbows parallel to the floor, then আপোনাৰ যে নাভি লাগে নাভি ল'ব। আপোনাৰ হিপছ বাহিৰত হ'ব, So friends, it will perfect posture position bend over mara. Bend over is very good exercise for our upper back and mid back. So it posture la apne bend over ko start karbo. To bolo apni second mistake holo. So friends, bend over second jono mistake hoy to apna wrist movement. So by wrist movement kisuman ase amar gymot lora header koi apnar jontu grip hoy eto apnar eneke dhoribo lage, eto apnar eneke dhoribo lage. So apnar eneke jodi dhoro apni eneke dhori maro pare, eneke jodi dhori mare apnar jodi problem hobo apnar wrist muscle যদি পেইন হ'ব, আপোনাৰ এলবৰ পেইন হ'ব। সো আপুনি এইটো ট্ৰাই নকৰিব। একে কথা আপুনি এইটো গ্ৰিপ নামাৰিব, আপোনাৰ এইটো গ্ৰিপ লং গ্ৰিপ হয়, এইটো লং গ্ৰিপ আপোনাৰ ৰিষ্টত মাৰা হ'ব, আপোনাৰ এলবৰ মাছলছত পেইন হ'ব। সো আপুনি যদি মাৰে বেণ্ড অভাৰত তেতিয়াহ'লে আপুনি চিম্পল আপুনি মোৰ গ্ৰিপ চাব পাৰে। গ্ৰিপটো মোৰ back in a stable position. So friends, দেখা পালে যে ৰিষ্ট মুভমেণ্টটো আপুনি এইটো মুভমেণ্ট লৈ যদি আপুনি ৰিষ্টৰ যদি আপুনি মাজত আনিব বিচাৰে তেতিয়াহ'লে আপুনি ডাম্বেলে মাৰিব পাৰে। ডাম্বেলে মাৰিলে আপোনাৰ ৰিষ্ট পজিশ্যন যোনটো আপোনাৰ বেণ্ড কৰা আপোনাৰ সহজ হ'ব। সো আপুনি ডাম্বেলে মাৰিব পাৰে, বাট আপুনি বাৰ লৈ যোনটো নহয় আপুনি নৰ্মেল গ্ৰিপ লৈ মাৰক, থাম্ব আউট গ্ৰিপ লৈ মাৰক, থাম্বিং গ্ৰিপ লৈ নামাৰিব। So এইটো হ'ল থাম্ব আউট গ্ৰিপ লৈ কিটা নামাৰিব। যদি আপোনাৰ বাৰবেল ধৰিব থাম্বিং গ্ৰিপ ধৰিব, এণ্ড দেন সো ফ্ৰেণ্ডছ এইটো হ'ল আমাৰ ছেকেণ্ড মিষ্টেক ৰিষ্ট পজিশ্যনত। তো বলক আমি থাৰ্ড মিষ্টেক লৈ যাওঁ। সো ফ্ৰেণ্ডছ আমাৰ যোনটো থাৰ্ড মিষ্টেক হয় বেণ্ড অভাৰৰ মাৰতে সেইটো হ'ল আমাৰ নেক পজিশ্যন। বহুতে কি কৰে মই দেখাই আছোঁ আপোনালোকক। নেক পজিশ্যন কি কৰে বহুতে 50 কেজি লগাই ল'লে, নেক উঠালে, আইনাক চাই মাৰিব, ভাবিছে বহুত ৱেইট উঠাই আছে, মাৰিলে উঠালে এইটো পজিশ্যন। সো দিছ ইজ কমপ্লিটলি ৰং পজিশ্যন। যেতিয়া মাৰে আপুনি মানুহটো এটা এংগেলত থিয় হ'ব, সো আপোনাৰ নেকটো এইটো এংগেলতে যাব। যদি আপোনাৰ আগত দেখিছে আপোনাৰ যোনটো স্পাইনেল কৰ্ড হয়, স্পাইনেল কৰ্ড প্ৰব্লেম হ'ব, নেক পেইন হ'ব আপোনাৰ। সো আপোনাক মই পাৰফেক্ট পজিশ্যন মই দেখাই আছোঁ। নেক পজিশ্যন আপুনি এইটো কেতিয়াও নাৰাখিব। আপুনি সো আপুনি গম পালে যে নেক পজিশ্যনটো আপোনাৰ বহুত ভাল হ'ব লাগিব। মানে এটা পজিশ্যন এটা ইনক্লাইন পজিশ্যনলৈ যাব আপুনি, য'ত আপোনাৰ বডি থাকে তাতে নেক যাব। নেক যদি আপুনি উঠাই মাৰি তেতিয়াহ'লে আপোনাৰ নেক পেইন হ'ব পাৰে, আপোনাৰ স্পাইনেল কৰ্ডৰ প্ৰব্লেম হ'ব পাৰে। সো আপুনি এইটো পজিশ্যন কেতিয়াও নকৰিব। তো বলক আমি ফ'ৰ্থ মিষ্টেক্সলৈ যাওঁ। সো ফ্ৰেণ্ডছ আমাৰ যোনটো ফ'ৰ্থ মিষ্টেক্স হয় এইটো হ'ল ষ্টেণ্ডিং পজিশ্যন। বিগেষ্ট মিষ্টেক্স এইটো যোনে বয়জবিলাক বহুত বিগেষ্ট মিষ্টেক্স কৰে, মানে জিম যোনবিলাক যায় বেণ্ড অভাৰত মাৰে, এইটো ষ্টেণ্ডিং পজিশ্যন। হয় ভাবে যে 50 কেজি লগাই লৈছে আৰু
আৰু এইটো সিধা খাই আছে সাইডৰ পৰা কেমেৰা মানে ৰিকুৱেষ্ট কৰি সাইডৰ পৰা দেখক এইটো সাইডত কি হৈ আছে এন্ড দিস এইটো আমাৰ বেন্ড ওভাৰ ৰ'জ লাগাই নাই ট্ৰেন কৰি আছে এইটো আপুনি আপাৰ এপছ ট্ৰেন কৰি আছে এইটো আপাৰ এপছ ট্ৰেন কৰি আছে আপুনি ট্ৰেন কৰি আছে our जो bend over was mara perfect position and ritual almost parallel to the floor and then shoulder hip and angular जो हमने contact muscle करे contact और बोल गया था pause करबो and then stretch contract stretch stretch so friends এইটো আমাৰ কৰ পজিশন আপুনি এটা স্ট্যান্ডিং পজিশন নামাৰিব আমি লাগা হলে ওয়েট কমতি মাৰক আপুনি পজিশন পারফেক্ট মাৰক দেখালো আপোনাৰ পজিশন কেনে মাৰিবলে তো বলো আমি ঠিক পজিশন ঠিক মিস্টেক হৈ যাম সো আপোনাৰ যদি 5 ফিট ন মিস্টেক হলে ভিজুয়াল বিডিং কৰে বহুত মিস্টেকস কৰে তো বলো আপোনাৰ বেন্ড ওভারও মই কেনেকে বিডিং কৰে এটো আপোনাৰ কৰি দেখাই আছো এটা আমরা পজ করব এটা হোল সো फ्रेंड्स একটু হলো আমরা ব্রিডিং টেম্পো ব্রিডিং তো আমরা কেনে করব বেন্ড ওভার স্মার্ট है তো এটা হলো 5 মিস্টেকস তো বলো আমরা গোটেকেটা আমরা প্রসেস একেলগে কৰি দেখাও এটা আমরা কেনেকে মিড ব্যাকর আৰু আপোনাৰ আপাৰ ব্যাকর লগাব তো फ्रेंड्स আপ মই আপোনাৰ দেখাই আপোনালোকক দেখাও বেন্ড ওভাৰ টোটাল পজিশন এটা ব্রিডিং টেম্পো লৈ আপোনাৰ পুৰা কেনেকে মাৰে পারফেক্ট পজিশন পোস্টার লৈ কিনে গোটেটা পারফেক্ট কম্বিনেশন আপোনাক মাৰি দেখাইছো আপুনি যেতিয়া বাৰটো ওলাব স্কোয়াট টেম্পো পৰা বাৰ যেতিয়া ওলাব মই সিম্পল বাৰ লৈ আপোনাক দেখাইছো grip through our shoulder grip and then bend almost to parallel to the floor and chest up to apna ke korai chest down rakhle apna problem ki hoy so chest down rakhle apna back to roll hobo back roll kole apna back pain hobo pare ba apna knee problem ho jabo pare so back chest up rakhibo apna hips bahar thakibo and core engage and then shoulder inject উপর জীবন পা একটু হোল্ড করব সো फ्रेंड्स এইটো হল মই দেখাবলে আপুনি পারফেক্ট পজিশন কেনেকে বেন্ড ওভাৰস মাৰিব আপোনালোকক খুলি দেখাম যাতে আপুনি গম পায় পারফেক্ট ফর্মত আপাৰ বেক আৰু আপোনাৰ মিড বেকত কেনেকে ইনভলভ কৰিব লাগিব বেন্ড ওভাৰ ৰ'জ মাৰি কিনে যদি মোৰ ভিডিও চাই আপুনি ভাল পাইছে মোৰ ভিডিওটো লাইক কমেন্ট আৰু সাবস্ক্রাইব কৰক এন্ড যোন নতুন জিম যোৱা আৰম্ভ কৰিছে ইহঁতক দেখক ভিডিওটো যাতে পারফেক্ট ফর্ম গম পায় বেন্ড ওভাৰ মাৰা দিস ইজ বিশ্বজিৎ টেলিফৰ্ম বিশ্ব ফিটনেছ ফ্ৰিক সাইন অফ